हेलो गाइस पुनः स्वागतम জানাইছো मोर आन এটা নতুন ব্লগ গেলে তো গাইস ইমান দিনে দুটা আমি ব্লগ দিছিল তো আজি ব্লগটো মানে রাতি স্পেশালি রাতি ইয়াতে কি হয় মানে রাতির ভিউটো দেখাবলৈ চেষ্টা কৰিম তো ব্লগটোৰ লগতে আপোনালোকে ভিডিওটো চাই থাকক গাইস মই আগতে কৈছিলো না ইয়াতে অনলি সেলফি গাইস সেলফিৰ বাবে বিখ্যাত হৈ আছে এই উইন্টাৰ ফেষ্টিভেলখন আৰু আপোনালোকে আহক সেলফি লৈ যাওক আপোনালোকে এনজয় কৰক এইফালে মানুহ আছে মানে ইমান মানুহ আছে কি কম গাইস আজি ভিডিওটো মানে অনলি ৰাতিৰ ভিউ দেখাম ঠিক আছে মানে ইমান উল্টা নকওঁ জাস্ট ৰাতি কেনেকুৱা হয় তাকেই দেখাম ও গাইস সিফালে চাওক সেইদিনাখন ইমান মানে মডিফাই কৰা নাছিল ইমান সুন্দৰ নাছিল আজি মানে চেঞ্জে কৰি দিছে লুকটো গাইস ইয়াতে চাগে সাউন্ড সিস্টেমটো মিলাই আছে তো অলপ পিছত আমি ইয়াতে ডান্স কৰিম ভিডিওটো চাই থাকক অৰুণাচলৰ পৰা আহিছে এখানে দা ঝিল নামৰ বেনবাডি তো গাইস যিমানখিনি মাৰো মই দেখাই দিম हम जब गीत गाएंगे उस गीत पे आप सभी को हम शामिल करेंगे सो हाँ हमें बहुत अच्छा लग रहा है ये फर्स्ट टाइम है हमारा गोवालपारा पे और इतने सारे लोग देखे और जितने মানে মানুহ ইয়াত মানে মানুহৰ অভাৱ নাই তো আপোনালোকে যদি আহা নাই 31 তাৰিখে ফাইনাল আহিব पहला गीत मैं डेडिकेट करूंगा सभी लड़के एंड लड़कियों को ठीक है और ये गीत फ्रॉम द मूवी कबीर सिंह है कैसे हुआ तू इतना जरूरी कैसे हुआ हंसता रहता हूं तुझसे मिलकर তোমরা কি গাইবে গীতটা অনেক কষ্ট করে গীতটা আমি মুখস্থ করেছি কিছু একটা লাইন তোমাদের জন্য সব গাইবে না চরবে হারার বাকি কইরা যখন গেলা সঙ্গে দিয়া শেষে কাবি না আমারে আয়শা দেখবা তুমি চইলা গেছি জগৎ ছাড়ি ভাইবা শুধু আমায় স্বপ্নে
जाने की आस में शिकस्ती हो ये गीत क्योंकि कितना जोश वाला गाना गाएंगे ना, थोड़ा सॉफ्ट भी होना चाहिए, थोड़ा पॉप भी होना चाहिए, फिर रॉक भी होना चाहिए कि नहीं। सो ये गीत मैं चाहता हूँ कि आप सभी गाइए हमारे साथ साथ। वक्त
ने किया है हम पे एक ऐसा सितम तुम भी बेजारो बर्बाद है वक्त ने किया हम पे कैसा सितम तुम भी बेजारो बर्बाद है जाने किस रास्ते मुझको ले जाएंगे दर्द शायर मेरी डगमगाते कदम साथ लेते परछाइयाँ और मेहरबान हो रहे हम तेरे तुझे कितना तेरे साथ तुझे कितना चाहे প্রথম দেখার কালে তারে লেগেছিল ভালো মুচকি হাসি দিয়াছে কই চলে গেল তার জন্য জীবন আমার ধরতে পারি বাজি সাত সমুদ্র 13 নদী পানি দিতেও রাজি না পাইলে তার দেখা যাবো রে মরিয়া না পাইলে তার দেখা যাবো রে মরিয়া সুন্দরী মাইয়া আমার মন নিল কারিয়া আর যদি তোমরা তারে দাও গো মানিয়া সুন্দরী মাইয়া আমার মন নিল কারিয়া আর যদি তোমরা তারে দাও গো মানিয়া গাইছ আমি আজি মন খুলি ডান্স কৰিলোঁ বহুতে ভাল লাগিল এতিয়া মানে বহুত ভাগৰ লাগি আছে আমি ডাইৰেক্ট এতিয়া ঘৰলৈ যাম তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইবো কৰি দিব লগতে তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা সমাপ্ত কৰিছোঁ ধন্যবাদ